স্বাগতম জনাইছোঁ মই এটা ভিডিঅ'লৈ। আৰু গাইছ আজি মই আহিছোঁ ঐতিহ্যমণ্ডিত উত্তৰ কমলাবাৰী সত্ৰত আৰু ইয়াতে দেখুৱাম আপোনালোকক ৰাস মহোৎসৱৰ পৰিৱেশ আৰু আজি ৰাসৰ দ্বিতীয় দিন আৰু আপোনালোক দেখুৱাম উত্তৰ কমলাবাৰীৰ ৰাস কেনেদৰে ইয়াত চলিছে। আপোনাৰ যিটো কমলাবাৰী গড়মূৰ মেইন ৰোড হয় আৰু তাতে আছে আপোনাৰ এইটো চাওক ইয়াতে গেটটো আৰু তাত আৰু প্ৰায় আমি 1 কিলোমিটাৰ যাব লাগিব তালৈ মানে উত্তৰ কমলাবাৰী সত্ৰলৈ। তাতে আমাৰ বাইকটো ইয়াতে পাৰ্কিং কৰিছোঁ মানে ইয়াতেতো বহুত দূৰ তালৈ তাৰপৰা ঘূৰি যাওঁতে অলপ প্ৰব্লেম হ'ব সেইকাৰণে বাইকটো আমি ইয়াতে পাৰ্কিং কৰি লৈছোঁ। আমি ডাইৰেক্ট এতিয়া যাম খোজকাঢ়ি যাব লাগিব প্ৰায় আৰু 1 কিলোমিটাৰ আছে তাতে সোমাই যাম আৰু আপোনালোকক দেখুৱাম তাতে কেনেদৰে ৰাস চলিছে আপোনালোকক দেখাব চেষ্টা কৰিম। তো আমি এতিয়া আগলৈ যাম। এতিয়া সোমাই আহিছোঁ ইয়াত চাওক ব্ৰিজ এখন আছে ইয়াতে আৰু তাতে আগতে আছে ঐতিহ্যমণ্ডিত যি উত্তৰ কমলাবাৰী সত্ৰ আৰু বেছি টাইম নাই আৰু আমি গৈ আছোঁ গাড়ী আৰু চাওক ইয়াত মানে আমি খোজকাঢ়ি গৈছোঁ আৰু ইয়াত কোনো ধৰণৰ বাইক বা তেনেকুৱা গাড়ী ইয়াত সোমাব দিয়া নাই, চবেই খোজকাঢ়ি গৈ আছে আৰু বেছি নাই বাৰু আমি গৈ আছোঁ গাড়ী। আপোনালোকে ভিডিঅ'ত স্কিপ নকৰাকৈ চাব। মই ফাইনেলি এতিয়া আহি পাইছোঁ উত্তৰ কমলাবাৰী সত্ৰত আৰু চাওক ইয়াতে যি মেইন ৰাস্তাটো সেইটো মানে সত্ৰৰ ভিতৰত যি ৰাস্তাটো 350 বছৰীয়া যি জন্ম জয়ন্তী ইয়াতে অনুষ্ঠিত হৈছিলে। চাওক ইমান পুৰণি 1673 আৰু 2023 হৈছিলে প্ৰায় 350 ইয়াৰ্ছ দেখিব পাইছে আপোনালোকে। আৰু ইয়াতে যি মঞ্চ ইয়াতে সাংস্কৃতিক ভৱন শংকৰদেৱ কৃষ্টি সংঘ শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰ সেয়াই। আৰু চাওক সোমাই আহিছে চাওক মানে ইমানেই মানুহ পূৰা ভিৰ মানুহ চাওক আপোনালোক গমেই পাইছে চাওক ইমানেই মানুহ ভিৰ মানে ইয়াত খোজকাঢ়িবলৈও জেগা নাই তেনেকুৱা মানুহ ভিৰ হৈছে ইয়াতে। আৰু আমি আগলৈ যাম তাত দেখুৱাম আপোনালোকক চাওক দিছ ইজ মাজুলী ৰাস ফেষ্টিভেল আৰু চাওক আগলৈ ভিতৰত যাব পৰা নাই আচলতে চেষ্টা কৰিম যাবলৈ। চাওক কিমান মানুহ ভিৰ ইয়াতে যি ঐতিহ্যমণ্ডিত উত্তৰ কমলাবাৰী সত্ৰৰ যি ৰাস মহোৎসৱ আৰু আজি দ্বিতীয় নিশা আপোনালোকে দেখিব পাইছে চাওক তাতে চলি আছে ৰাস মহোৎসৱটো আৰু চাওক মানুহ চাওক ইয়াৰ পৰা পূৰা ভিৰ হৈ গৈছে আৰু আমি তাত যদি পাৰোঁ আগলৈ যাব চেষ্টা কৰিম আৰু আমি আগলৈ আগুৱাই গৈ আছোঁ গাইছ। দিছ ইজ মাজুলী ৰাস ফেষ্টিভেলটো ভিতৰত সোমাই যাব বহুত চেষ্টা কৰিছোঁ কিন্তু সোমাব পৰা নাই, মানুহ বহুত ভিৰ হৈ আছে। আৰু গাইছ আপোনালোক কালি দেখুৱাইছিলোঁ যি মঞ্চৰ ৰাস আজি দেখুৱাইছোঁ সত্ৰৰ ৰাস উত্তৰ কমলাবাৰী সত্ৰৰ ৰাস আৰু চাওক মানুহ মানে ভিৰ আমি গৈ পাইছে কেনেকুৱা মাজুলী ৰাস কেনেকুৱা মজা লাগিছে ৱাও মানুহ চাওক পূৰা ঠেলি হেঁচি সোমাই আছে মানে ভিতৰত কিন্তু মই যাব নোৱাৰিলোঁ। আমি আগলৈ গৈ আছোঁগৈ গাইছ কি কৰিম উপায় নাই আমি বেলেগ এতিয়া আৰু উপায় নাই। দাদা ক'ৰ পাৰিছে ক'ৰ পাৰিছে দাদা ক'ৰ পাৰিছে আমি গোলাঘাট কেনেকুৱা মাজুলী ৰাস মজা একদম গোলাঘাটৰ পৰা মানুহ আহিছে চাওক। দাদা ক'ৰ পাৰিছে গুৱাহাটীৰ পৰা আহিছে কিছুমানে চাওক। আমি এতিয়া ওলাই যামগৈ গাইছ আৰু গাইছ আমি তাৰ পৰা ওলাই আহিলোঁ মানে আমি উত্তৰ কমলাবাৰী সত্ৰৰ পৰা ওলাই আহি এতিয়া যাম গড়মূৰ সৰু সত্ৰলৈ যাম আৰু দেখি ফাইনেলি এতিয়া আহি পাইছোঁগৈ গড়মূৰ সৰু সত্ৰ আপোনাৰ চাইছে ইয়াৰ মেইন যি গেট আৰু ইয়াতে আহি পাইছোঁগৈ। আৰু ইয়াতে আহি থাকোঁতে আমি দেখিলোঁ মানে আমাৰ মিচিঙৰ জনপ্ৰিয় ইউটিউবাৰ এজনক লগ পাইছোঁ ইয়াতে কথা পাতিব চেষ্টা কৰিম বাৰু তাতে আছে আমি লগ পাইছিলোঁ কথা পাতিম বাৰু। দাদা আপোনাৰ কেনেকুৱা মাজুলীত আহিছে? বহুত ভাল লাগিছে মাজুলীত আহি আৰু সকলোকে নমস্কাৰ জনাইছোঁ আগত। এয়া মাজুলী আমাৰ গোগামুখৰ হয় ন দাদা আপোনাৰ? গোগামুখ মোৰ ঘৰ গোগামুখ হয় ঢকুৱাখানা সমষ্টি ডিষ্ট্ৰিক্ট লখিমপুৰ। এয়া দাদাক বহুত ধন্যবাদ আৰু মোৰ যিটো বহুত আগৰ পৰা একদম লগ পাম বুলি ভাবি আছিলোঁ কিন্তু লগ পোৱা নাছিলোঁ আজি ফাইনেলি লগ পালোঁ ইয়াতে বহুত ভাল লাগিলে দাদা আপোনাক থেংক ইউ। আৰু আপোনাৰ চেনেলটোৰ নাম কৈ দিব। মোৰ চেনেলৰ নাম বাবুল মেধক হয় আৰু মোৰ ইউটিউব চেনেলৰ পৰা যিমান মোৰ ভিউৱাৰ্ছ চাই আছে মনস্কো ব্লগ ইউটিউব চেনেলখন প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে আগবঢ়াই দিব লাগিব তেতিয়াহে ব্ৰয়ে আগবাঢ়িব পাৰিব। ধন্যবাদ দাদা একদম একদম আপোনাক বহুত বহুত ধন্যবাদ আৰু দাদা থেংক ইউ। আৰু ভাল এটা পৰিৱেশ দেখা পালোঁ মানে ইয়াত একদম পূৰা ছিনচিয়াৰ ডিচিপ্লিনি চব পূৰা ক্লিন হয় মানে বাকীবিলাকতকৈ এইটো বেছি মানে পৰিষ্কাৰ পৰিচ্ছন্নতা মানে একদম চাইলেণ্ট হয় মানে একদম নিৰৱতা ভাল লাগিছে বাৰু এইটো। আৰু আমি এতিয়া যামগৈ জেংৰাইমুখত তাতো হৈ আছে বুলি কৈছে ৰাস আজি তাতে শেষ নিশা তাতে মিচিং ৰাস হৈছে। ফাইনেলি মই গড়মূৰৰ পৰা আহিলোঁ এতিয়া পাইছোঁগৈ জেংৰাইমুখ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্প খেলপথাৰত আৰু ইয়াতে হৈ আছে মিচিং ৰাস মানে আজি ইয়াতে লাষ্ট নিশা আৰু ইয়াতে মিচিং ৰাস হৈ আছে বুলি শুনিছোঁ। আমি ভিতৰত যাম ইয়াতে চলি আছে মিচিং ৰাস আৰু কিছু পৰিৱেশ দেখুৱাম ভিতৰত কেনেকৈ চলি আছে। আৰু ভিতৰত আহিলোঁ আৰু ইয়াতে গাইজ লগ পালোঁ মিচিঙৰ জনপ্ৰিয় অভিনেত্ৰী সকলোৰে মৰমৰ আমাৰ ডিম্পুল বাইদেউ আছে ডিম্পুল দলে বাইদেউক লগ পাইছোঁ কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ কেনেকুৱা মাজুলীত? ভালে আছোঁ ভাল লাগিছে মাজুলীত আহি। আপোনাৰ অভিনয় ষ্টাৰ্ট হৈছে নেকি এতিয়া? না মোৰ কমপ্লিট হৈ গ'ল কমপ্লিট হৈ গ'ল ন? বাকী কি ক'ব এতিয়া মাজুলীত আহি কেনেকুৱা অনুভৱ কেনেকুৱা হ'ল? মাজুলী আহি বহুত ভাল লাগিছে মানুহকেইটা ইমান ছাপোৰ্ট কৰিছে মাজুলীৰ মানুহকেইটা আৰু
স্পেচিয়েলি মানে এতিয়া মই জেঙেৰাই মুগত আছোঁ আৰু ইয়াৰ যোগেদি কৈছোঁ আমাৰ যাদৱ কাই থেংক ইউ ছ' মাছ আৰু জেঙেৰাই মুগ ৰাস কমিটিলৈকো মোৰ বহুত বহুত ধন্যবাদ থাকিল মোক ইয়াত নিমন্ত্ৰণ কৰাৰ বাবে বাকী আপোনাক কি অভিনয় কৰিছিলে আজি মই দৈৱকী থেংক ইউ বাইদেউ একদম সময় দিয়াৰ কাৰণে আৰু এনেদৰে এতিয়া বাইদেউৰ মানে চিন খতম হৈ গ'ল ইয়াতে আৰু ভিতৰত হৈ আছে আমি দেখাব চেষ্টা কৰিম আৰু অলপ টাইম একদম 12:04 হৈ গ'ল মানে মাছ ৰাতি হ'ল হ'লেও চাওক খানা একদম এতিয়াও বনাই আছে তাতে ৰাস চলি আছে আৰু এতিয়াও চাওক একদম ৰুটি পুৰি বাজি আছে আৰু ইয়াতে আৰু চাওক পূৰা ইয়াতে মানুহ খায়ো আছে এতিয়া চাওক ইমান আচলতে মাজুলীৰ ৰাস মানে ভাল আলহীক এনেকৈ খুৱাই আছে বাৰু দাদা আপোনাৰ নামটো অজিত ঘোষ কেনেকুৱা ৰাস কেনেকুৱা আজি লাষ্ট মজা লাগিছে আজি মিচিং ৰাসত মজা লাগিছে মজা লাগিছে ন বাকী দাদা আপোনাৰ কেনেকুৱা একদম বঢ়িয়া বাকী আপোনাৰ কেনেকুৱা ৰাজীৱ কি খবৰ মানে আমি পুৰি খুৱাই বহুত আনন্দিত হৈছোঁ বাকী আমাক দিব নাই পুৰি আজি পুৰি মানে চবৰ কাৰণে ব্যৱস্থা কৰে যোনে যোনে আমাৰ দৰ্শক আহিছে চবৰ কাৰণে পুৰি ফেচিলিটি দি আছোঁ তাতকৈ কি লাগে একদম চাওক কমিটি মানুহ একদম পুৰি বনাই আছে মোক খুৱাব বোলে তো দাদা কি আপুনি বনাইছে নেকি আমি বনাইছোঁ একদম চাওক জেংৰাই মুখত এনেদৰে আচলতে ফেচিলিটি আছে তো বহুত ভাল লাগিলে বাৰু কেনেকুৱা লাগিছে ধুনীয়া আমাৰ ইয়াত কালেকশ্যনো বহুত বেছি ধুনীয়া টিকেট শেষ হৈ গ'ল একদম ব্যস্ত এতিয়া ধুনীয়া এনেকুৱা ৰাস উৎসৱন আৰু আগলৈকে আৰু কৰি থাকিম ধন্যবাদ একদম চাওক একদম লাষ্ট মোবাইল টিপি আছে নামটো জনাব দীপশিকা দালে তোমাৰ নামটো সঞ্জীৱনী দালে তোমাৰ নিৰ্মালী দালে বাকী কেনেকুৱা আজি কেনেকুৱা লাগিছে ভাল লাগিছে অঁ বাকী মিচিং ৰাস সম্পূৰ্ণ মিচিং ভাষাত ক'ব নেকি অলপ ডাইলগ এটা গাই দিবা নেকি যদি পাৰে পাহৰিছা নেকি অলপ গাই দিয়া Bingoluk ayangam pala আৰু পশ্চিমাত গদুম ধুনীয়া একদম কৈছে ভাল লাগিছে বাৰু মিচিং ৰাস হৈছে আৰু চাওক আজি একদম লাষ্ট নিশা আৰু চাওক গোপীসকল মোবাইলো টিপি আছে দেই কিন্তু কেনেকুৱা ৰাস চাই কেনেকুৱা পালে একদম পুৰা ফূৰ্তি মানে হৈ আছে আৰু গাইজ ইয়াৰ পৰাই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু গাইজ যদি চাই ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ